সঁচাকৈ আজি আনন্দৰ দিন। আপোনালোকে চবেই জানে 2003 চনৰ 10 ফেব্ৰুৱাৰীত BTC চুক্তি হৈছিল দিল্লীত, আৰু সেই চুক্তি সঁচাকৈ ভাৰত চৰকাৰে আখৰে আখৰে পালন কৰিছিল। আজি ভাৰত চৰকাৰে ইয়াক সাংবিধানিক ৰূপ দি পেলাই আমাৰ সেই বৃহত্তৰ এলেকাটো 6 শিডিউলৰ অধীনত আনি পেলাই সঁচাকৈ স্বশাসন মানে চলাবৰ কাৰণে ইয়াত দায়িত্ব দিয়া হ'ল। আৰু সেই মৰ্মে আজি প্ৰায় এই 23টা বছৰত সঁচাকৈ সেই অঞ্চলত মানে যিখিনি কাম কাজ মানে হৈছে সেইটো সঁচাকৈ চবে মনত পেলাব লাগিব। আমি আটাই জানে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগত আমাৰ সেই অঞ্চলত কি আছিল, একোৱেই নাছিল। গতিকে আমাৰ ৰাস্তাৰ কথাই কওক, স্কুল কলেজৰ কথাই কওক, আমাৰ কোনো ফালৰ পৰা আমি একদম একোৱেই নাছিলে। ইয়াত মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে টান হৈছিল। গতিকে অৰ্থনৈতিক কথাটো আৰু বাদে দিয়ক। গতিকে ইয়াত ভাল স্কুল কলেজ নাছিলে এখনো, আৰু তাৰপিছত ৰাস্তা ঘাট নাছিলে, মেডিকেল নাছিলে, কৃষকসকলক সহায় কৰিব লাগে সেনেকুৱা নাছিলে। গতিকে 2003 চনৰ 10 ফেব্ৰুৱাৰীত যিটো চুক্তি হ'ল, সেই চুক্তিৰ মৰ্মেহে ইয়াত যিহেতু তেতিয়া আমাৰ 28 লক্ষ মানুহ আছিল প্ৰথম অৱস্থাত, সেই 28 লক্ষ মানুহৰ কাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰে বহুখিনি ফাণ্ড পঠাব লগা বাধ্য হৈছে, কাৰণ 6 শিডিউল আইনগত হৈ গৈছে। আৰু তাৰ পিছতহে আমাৰ এই অঞ্চলত ৰাইজে এতিয়া কি কয় এইটো পাকাৰ মুখ দেখা পাইছে, ৰাস্তা ঘাটৰ মুখ দেখা পাইছে, স্কুল কলেজ ভাল হৈছে সেইটো দেখা পাইছে, কিন্তু তাৰ আগত সেইটো নাছিল। গতিকে ইয়াৰ মানুহখিনি বহুখিনি বেকাৰ আছিল। যিখিনি শিক্ষিত ব্যক্তিসকল আছে, সেই শিক্ষিত ব্যক্তিসকলেও সঁচাকৈ চাকৰি বাকৰি পাবৰ কাৰণে কঠিন হৈছিল, পোৱাই নাছিল, পাত্তাই পাত্তাই পোৱা নাছিল। গতিকে আজি BTC হোৱাৰ পিছত আমাৰ হাগ্ৰামা মহিলাৰ দেৱৰ নেতৃত্বতে সঁচাকৈ প্ৰায় আমি 22,000 ওপৰত আমি চাকৰি দিছোঁ, 22,000 ওপৰত। শিক্ষিত যুৱক যুৱতীসকলে এইটো পাবৰ কাৰণে সক্ষম হৈছে। আৰু আমি সকলো এতিয়া জাতি গোষ্ঠীৰ এটা ভাতৃত্ববোধ 2003 চনৰ আগমুহূৰ্তত আমাৰ সেই জাতি অলপমান কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং আছিল, সেইটো কিন্তু নাইকিয়া হৈছে। আজি সকলোৱে সকলোৱে এতিয়া 6 শিডিউলক গ্ৰহণ কৰিব পাৰিছে, ভাল লাগিছে। এতিয়া ইয়াৰ কাৰণে আজিৰ সেই মিটিংখন সুন্দৰকৈ হৈ উঠিছে, নহয় জানো? আৰু ইয়াত লিখাই আছে আজি আমাৰ সন্মানীয় দুজন ব্যক্তিক আমি 6 শিডিউলৰ বিষয়ে ক'বৰ কাৰণে ইয়াক আমন্ত্ৰণ কৰা হৈছিলে। এজন হ'ল নৰেন চন্দ্ৰ বসুমতাৰী ACS, আগতে অসম চৰকাৰৰ অধীনতে তেখেতে কাম কৰা ব্যক্তি, BTCৰ চৰকাৰৰ আণ্ডাৰতে তেখেতে কাম কৰা এজন ব্যক্তি ছেক্ৰেটাৰী আছিল। গতিকে তেখেতে গোটেই কথাখিনি একদম খোলাকৈ তেখেতে আইনগতভাৱে কি আছে এইটো চব বুজাই দিছে। ইয়াক নাগৰিকসকলে 2003 চনৰ আগমুহূৰ্তত যিসকল আছে তেওঁলোকে থাকিবই, আৰু তেওঁলোকে তেওঁলোকৰ কি কয় এইটো ফৰে ফাদাৰৰ সূত্ৰে তেওঁলোকৰ মাটিৰ বাৰীৰ কথাই কওক, ট্ৰেন্সফাৰ হ'ব, এইখিনি কথাও তেখেতে বঢ়িয়াকৈ ব্যাখ্যা কৰিলে। সকলো ভাষা ইয়াত জীয়াই থাকিবই। আজি অসমীয়াই কওক, বাঙালী কওক, আমাৰ নেপালীৰ কথাই কওক, জীয়াই থাকিব, এইখিনি কথা তেখেতে উল্লেখ কৰিলে। গতিকে ইয়াৰ অধিকাৰ যে চবৰে আছে, এইখিনি কথা তেখেতে বঢ়িয়াকৈ আপোনালোকক উল্লেখ কৰিছে, কৈ দিছে। গতিকে আজি সঁচাকৈ আমি ভাল পাইছোঁ। গতিকে দিনজোৰা কাৰ্যসূচীৰে আমি দেৰগাঁও জিলা কমিটিয়ে সেইটো আমি সেইটো আমি ল'লোঁ, আয়োজন কৰিলোঁ। গতিকে ইয়াক সকলো শ্ৰেণীৰ ৰাইজক সহযোগ কৰাৰ কাৰণে ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব আজিৰ এই বিশেষ BTC যে একৰ্ড এই ডেট BTCবাসী কি আহ্বান জনাব? এই BTCবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, আমি এই অঞ্চলৰ 6 শিডিউলৰ অধীনত যিহেতু আমি বাসিন্দা হয়, আমি চিটিজেন হয়, নাগৰিক হয়, ইয়াৰ কাৰণে আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই অঞ্চলত থকা ব্যক্তিসকলে কাম কৰিব লাগিব, ভৱিষ্যত নিৰ্ণয় কৰিব লাগিব। আমি স্কুল কলেজৰ কথা চিন্তা কৰিব লাগিব, আমি ইউনিভাৰ্চিটিৰ কথা চিন্তা কৰিব লাগিব, বেলেগে আহি পেলাই ইয়াত চিন্তা নকৰে। গতিকে আমি কৈছোঁ 17 বছৰ সংগ্ৰাম কৰাৰ পাছত শেষত BTC চুক্তি হৈছে। এই চুক্তিৰ যোগেদিহে আমাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজে এতিয়া ইউনিভাৰ্চিটি এইটো ক'ব পৰা হৈছে, ইঞ্জিনিয়াৰিং কলেজ আছে সেইটো ক'ব পৰা হৈছে, CITত
BTech কৰিব পাৰে MTech কৰিব পাৰে সেইটো এতিয়া তেওঁলোকে ছাত্ৰ ছাত্ৰীবিলাকে এতিয়া বুজি পাইছে আগতো নাপাইছিল কি BTech ক'ত আছে ক'ত এডমিশ্যন পায় সেইবিলাক নাজানিছিল আমাৰ মানুহখিনি এতিয়া গতিকে ইয়াৰ কাৰণে আজি এই BTC হোৱাৰ পৰেহে আজি ইঞ্জিনিয়াৰিং কলেজ মানে ইয়াত স্থাপন হ'ল ইঞ্জিনিয়াৰিঙৰ বিষয়ে জনা হ'ল CIT ইয়াত মানে স্থাপন হ'ল CITৰ যোগেদি BTech MTech এতিয়া ছাত্ৰ ছাত্ৰীবোৰক ওলালে চাকৰিও পাইছে তেওঁলোকে আজি ইউনিভাৰ্চিটিত MSc MA MCom এনেকুৱা বহুখিনি একদম খোলাই আছে বছৰে বছৰে আগত আমাৰ এইখিনি সুবিধা আমাৰ এই অঞ্চলৰ ভাল ভাল ছাত্ৰ ছাত্ৰী হ'লেও পোৱা নাছিল এইখিনি সুবিধা গতিকে ইয়াত অকল বড়ো নহয় ট্ৰাইবেল নহয় সকলো জাতি গোষ্ঠীৰ মানুহে এতিয়া বড়োলেণ্ড ইউনিভাৰ্চিটিত পঢ়িব যায় CIT চবে পঢ়ে ইঞ্জিনিয়াৰিং কলেজত চবে পঢ়ে এতিয়া আমি ওদালগুৰি ইঞ্জিনিয়াৰিং কলেজ আমি পালোঁ হাগ্ৰামাৰ দিনতে আমি ইঞ্জিনিয়াৰিং কলেজ পালোঁ আমি এতিয়া ইয়াতে পলিটেকনিক কলেজ আমি পালোঁ ভেৰগাঁৱত চবেই পঢ়ি আছে বাহিৰৰ পৰা মানুহ আহি পেলাই ইয়াত পঢ়ি আছে গতিকে সঁচাকৈ এই অঞ্চলৰ মানে এতিয়া ছাত্ৰ ছাত্ৰীসকলে মানে আমি ভাবিছোঁ কমচে কম 10 বছৰৰ পিছত আমি মানে 90% কৰিব পাৰিব সেইটো আমি আশা ৰাখিছোঁ এই শিক্ষিত আমি কৰিব পাৰিম সেইটো আমি আশা ৰাখিছোঁ গতিকে এই অঞ্চলৰ শিক্ষিত ব্যক্তি সমাজকৰ্মী ৰাজনীতিক ব্যক্তিসকলে ইয়াৰ মানে প্ৰজন্মৰ কাৰণে আমি মানে ভাগ্যটো আমি নিৰ্ণয় কৰিব লাগিব আমি ঠিক কৰিব লাগিব বেলেগে আহি পেলাই ইয়াত ঠিক কৰি নিদিয়ে ইয়াৰ কাৰণে আপোনালোকক আহ্বান জনাইছোঁ চবেই যাতে সেই ভাগ্যটো নিৰ্ণয় কৰাত চবেই শ্বেয়াৰ কৰক ভাগ লওক তেতিয়াহে এই অঞ্চলৰ উন্নতি হ'ব আৰু BTC উন্নয়ন মানে কি বুজাম অসমখন উন্নতি হোৱা ভাৰতবৰ্ষখন উন্নতি হোৱা এটি বুজাব বেলেগটো নুবুজায় এই BTC উন্নয়ন হোৱা মানে কি অসমখন উন্নতি হোৱা আৰু ভাৰতবৰ্ষখন উন্নতি হোৱা ইয়াৰ কাৰণে চবেই এতিয়া পাৰ কেপিটা ইনকাম কেনেকৈ আমি ডেভেলপ কৰিব পাৰিম আমাৰ কৃষকসকলে আমি কেনেকৈ সহায় কৰিব পাৰিম আমাৰ কৃষি উৎপাদন কেনেকৈ আমি বেছিকৈ বঢ়াব পাৰিম সেই বিষয়ে চিন্তা চৰ্চা কৰিব লাগিব আৰু আমি ভাল ভাল অনুষ্ঠান NIT আনিব পাৰিলে আৰু ভাল ছাত্ৰ ছাত্ৰী মানে সকলোৰ কাৰণে এনেকুৱাবিলাকক আমি এতিয়া চিন্তা চৰ্চা কৰি থকা হৈছে ঠিক আছে আন এটা কথা যে BTR চুক্তি 5 বছৰ হ'ল তুলনামূলকভাৱে বিশেষকৈ যুৱ প্ৰজন্মৰ কাৰণে চাকৰি কিমানমান হৈছে বুলি অনুভৱ কৰিছে চাকৰিটো নাইচোন এটাও নাই আমিতো ক'তো মানে কি কয় এইটো হাগ্ৰামাৰ দিনত মই তেতিয়াই ক'লোঁ 22,000 মানুহে মানে কিবা নিবনুৱা ব্যক্তিসকলে চাকৰি পাবৰ কাৰণে সক্ষম হৈছে এতিয়া প্ৰমোদ বড়োৰ দিনতচোন আমি এটাও দেখা নাই কিন্তু আমি এটা নিউজহে পালোঁ যে এই যে মেধাঘাট মুছলপুৰৰ কাষত মেধাঘাট আছে এটা পুখুৰীত যিমানখিনি ছাত্ৰ ছাত্ৰীৰ মানে এইটো ডকুমেণ্টছ লৈ গৈছিল এইটো পানীত পেলাই থোৱাহে আমি দেখা পালোঁ চাকৰি দিম বুলি এইটোহে দেখা পালোঁ তো ইয়াৰ কাৰণে একদম মিছা কথা মানে সেইবিলাক মানে কথা কৈ পেলাই পাব্লিকক ইমান ঠগবাজি কৰিব নালাগে ৰাজনীতিক এনেকুৱা বস্তু হয় সঁচা অৰ্থ কাম কৰিবৰ কাৰণে ওলাই আহে তো মানে কথাত আছে নহয় টেঙাটো একবাৰতে নিব পাৰে আৰু তাৰ বাহিৰে আৰু নোৱাৰিব গতিকে কিমান পাৰিব 5টা বছৰে থাকিলে আজি সুধি চাওক আপোনালোকক দায়িত্ব দিছোঁ মই খৈৰাবাৰী কেইটা গাহৰি আহি পালে বোলে গাহৰি মিছন আছে খৈৰাবাৰী ভোটাৰ এতিয়া 63,000 এই 63,000ৰ কেইটা গাহৰি আহি পালে এটাও নাই ভেৰগাঁৱত সুধিলোঁ মই ভেৰগাঁৱত এটাও নাই গাহৰি কিবা বোলে হাঁহ মিছন মানে ক'ত হাঁহ দেখা পালোঁ দেখাই নাই আমি ক'ত বোলে কিন্তু মানে বৰমাটো কি কয় এইটো ছাগলী মিছন বুলি কয় নাই এটাও ছাগলী নাই একদম মিছা ভুৱাই দিয়ে মানে সি শাসন কৰিব বিচাৰিছে গতিকে সেইটো ৰাইজে বুজি পোৱাটো ভাল সময় আহ্বান জনাইছোঁ প্ৰায় 6 মাহমান আছে এই ক্ষেত্ৰত নিৰ্বাচন প্ৰায় সমাগত BTC কি ক'ব শেষত এতিয়া ৰাইজক আমি আহ্বান জনাইছোঁ যিহেতু হাগ্ৰামা মহিলাৰ নেতৃত্বত আমাৰ এই অঞ্চলৰ উন্নয়নৰ সূৰ্য মানে উদয় হৈছে এইখিনি কথা এতিয়া মানে আপোনালোকে চবেই উপলব্ধি কৰক এইখিনি মই আহ্বান জনাইছোঁ আৰু হাগ্ৰামাৰ দিনত তেখেতে এজন ব্যক্তি হয় 6 শিডিউল চুক্তি কৰাৰ পাছত এই অঞ্চলত শান্তি স্থাপন কৰাত তেখেতে 1 নম্বৰ ব্যক্তি শান্তি স্থাপন এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া শান্তি আহিছে তেওঁ ক'লেনো কি হ'ব এইটোতো একদম মিছা কথা কৈছে কাৰণ কিয় 2000 মই অলপ পাহৰিছোঁ 2010 না 12 চনত তেখেতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মানে হৈছিল আৰু তেতিয়া তেখেতে
কি কৈছিলে ডিভাইড আছাম 50-50 সেই শ্লোগানটো আকৌ ৰিভাইভ কৰি পেলাই আমাৰ বড়োসকলৰ মাজত এটা একদম বিৰাট এটা ৱেভ আনিলে কিন্তু চুক্তিত কি লিখি আনিলে কম্প্ৰেহেনচিভ এণ্ড ফাইনেল চলিউশ্যন কিপিং দি ইনটেক্ট দি টেৰিটৰিয়েল ইণ্টিগ্ৰিটি অফ দি ষ্টেট অফ আছাম অসমৰ চাৰিসীমা একে ৰাখি ফালে আমি এই চুক্তিখন কৰা হ'ল বিটিআৰ চুক্তিখন কৰা হ'ল মানে এতিয়া তাৰপিছত কি বুজাব এইটো কি বুজাইছে যিজনে নিজে মানে কি কয় এইটো ডিভাইড আছাম 50-50 কৈছিলে আৰু মানে কি কয় এইটো কি বেছি আমি কিবা ষ্টেট ল'ম বুলি কৈছিলে তেখেতে ষ্টেট ল'ম বুলি মানে কি কয় এইটো এনেকুৱা প্ৰগ্ৰাম লৈ পেলাইতো তেওঁ হাইৱেত মানে কিবা কৰিছিলে ধৰ্ণা দিছিলে ৰেলৱে ৰোকো কৰিছিলে ৰেলৱে তো তেখেতে সেইবিলাক কি কৰিছিলে মিছা কথা হয় না নহয় চুক্তিত আকৌ একে লিখি আনিলে গতিকে বড়ো ৰাইজেতো সেইটো ভবা নাছিলে যে আমি সুকীয়া ৰাইজ পাম প্ৰমোদ বড়োৰ নেতৃত্বত গতিকে ক'ত মানে পাইছে একদম গোটেই কথাখিনি এতিয়া মিছা কথা এই মিছা কথাখিনি এতিয়া মানে কিবা কৰিছে ধৰা পৰিছে হাগ্ৰামাই তেতিয়াই কৈছিলে এতিয়া মানে আমি ছেপাৰেট আমি নাপাওঁ কাৰণ আমাৰ মাজত বহুতখিনি বিষয়া আমি উৎপাদন কৰিব পৰা নাই পাৰিব লাগিব তাৰ কাৰণে আমি প্ৰথমে শিক্ষা দীক্ষা অলপমান মানে আমাৰ অঞ্চলত বেছিকৈ কৰি পেলাই এনেকুৱা ACS অফিচাৰ তৈয়াৰ কৰিব লাগিব IAS অফিচাৰ তৈয়াৰ কৰিব লাগিব মানে তেতিয়াহে ভাৰত চৰকাৰে হয়তো দিব পাৰে এইখিনি কথা হাগ্ৰামাই কৈছিলে এই হাগ্ৰামা কোৱাটো তেখেতে তেতিয়া নৎসাত কৰিছে এনেকুৱা একদম মিছা আন্দোলন কৰি পেলাই তেখেতে BTC অঞ্চলত একেবাৰে বিনষ্ট কৰিছিল শান্তি ভংগ তেখেতে কৰিছিল কাৰণ কিয় ৰেল ৰোকো আজি কালি বোলে একদম হাইৱে ৰোকো মানে কি কয় এইটো অশান্তি কৰিছে অশান্তি পৰা যেন বেলেগ নহয় তেওঁৱে বিটিআৰ চুক্তি একো নহয় আজিলৈ পাৰ্লামেণ্টত কোনো মানে কি কয় আলোচনাই নহ'ল আইনেই নহ'ল সেইখিনি কথা তেওঁলোকে চবেই বুজি পাইছে ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰ তেওঁ এজন ব্যক্তি হয় শান্তি স্থাপন কৰা তেওঁ এজন ব্যক্তি হয় আৰু সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে তেখেতেই কাম কৰা এজন ব্যক্তি হয় গতিকে মই আহ্বান জনাইছোঁ জেনেৰেশ্যনকো আপোনালোকে যিটো শান্তি হৈছে এই অঞ্চলটো কি ধৰণে উন্নতি কৰিব পাৰিম চবেই ভাবিব লাগে থেংক ইউ